এই মুহূর্তত এক বিগ ব্রেকিং নিউজ আমার হাতত আহি পৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। সেবাই সলনি কৰিছে পৰীক্ষাৰ নিয়ম। এইবাৰ নতুন ফৰ্মুলাত হ'ব পৰীক্ষাৰ ফৰ্মুলাই খেলিমেলি লগাইছে ছাত্ৰ ছাত্ৰীক। 2023 বৰ্ষত মেট্ৰিক পৰীক্ষা কেনেকৈ অনুষ্ঠিত হ'ব এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ। 4টা বিষয়ত 100 নম্বৰৰ প্ৰশ্ন কাকতৰ 50% প্ৰশ্ন হ'ব 1 নম্বৰৰ। গণিত, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানত 50% 1 নম্বৰৰ প্ৰশ্ন থাকিব। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ। সেবাই সলনি কৰিছে পৰীক্ষাৰ নতুন শিক্ষানীতিৰ আধাৰত হ'ব এইবাৰ মেট্ৰিক পৰীক্ষা। 4টা বিষয়ত 100% নম্বৰৰ ভিতৰত 50% নম্বৰে হ'ব 1 মাৰ্কৰ। আৰু গণিত পৰীক্ষাত থাকিব উত্তৰ কৰিবৰ বাবে সাইডত ঠাই। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাই আছোঁ। 4টা বিষয়ত 100 নম্বৰৰ প্ৰশ্ন কাকতৰ 50% প্ৰশ্ন হ'ব 1 নম্বৰৰ। গণিত, ইংৰাজী, বিজ্ঞান, সমাজ বিজ্ঞানত 50% 1 নম্বৰৰ প্ৰশ্ন। আৰু যিবোৰ ঐচ্ছিক আৰু অসমীয়া কাকতত সলনি নহয় নিয়ম, আগৰ নিয়মেই বহাল থাকিব। গণিতত কাকত উত্তৰ কৰিবলৈ ঠাই থাকিব। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ ছাত্ৰ ছাত্ৰীসকলক জনাই আছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2023 বৰ্ষত মেট্ৰিক পৰীক্ষাত বহিব তেওঁলোকৰ কাৰণে সেবাই নতুন শিক্ষানীতিৰ আধাৰত প্ৰশ্ন কাকত গ্ৰহণ কৰিছে। ধন্যবাদ।